গুড মৰ্নিং সকলোকে আমাৰ জিগিৰি দোস্ত আহিছে এই গাড়ী ষ্টাৰ্ট দিছে ইয়াৰ গাড়ী লোড হৈ গৈছে এতিয়া আমাৰ এইটো ভৰলু আৰু কি বুলি কয় কটাৰী ভৰলু আৰু কটাৰী ভৰলু আৰু উজান বজাৰ যাব এতিয়া গাড়ী লোড হৈছে গাড়ী ষ্টাৰ্ট দি থৈ দিছে দেখিছানে আমাৰ দোস্ত 5টা বজাত আহিছে আৰু আমি আহিছোঁ 4টা বজাত চাওক গাড়ী লোড হৈ গৈছে ফুল লোড দেখিছেনে নাই এইটো কাৰ গাড়ী এইটো কাৰ গাড়ী এইটো হাজৰ গাড়ী আহক দেখা নাই ডেলিভাৰী অফিচ দেখাই দিছোঁ আজি আৰু ৰাতিপুৱাৰ ভিডিঅ'টো ক'ৰ পৰা আৰম্ভ কৰিছোঁ গম পা এই ডেলিভাৰী হাপৰ পৰা আৰম্ভ কৰিছোঁ সুনীল দা দেখা অলপ সুনীল দা ভালকৈ চা তোৰ মুখখন দেখাব লাগিব কাৰণ তোৰ এটা চেনেল আছে না সেই চেনেলৰ লাইক শ্বেয়াৰ গোটেই কৰিব লাগিব তোৰ চেনেলটো পিছফালৰ লিংক থাকিব না চবেই চাব লাগিব আৰু তোৰ চেনেলটোত তুমি ঘৈণীয়েৰে বনাব দিবি ভিডিঅ' তই নবনালে নাই মই কৈছোঁ কি গম পাইছেনে নাই ই চেনেলটো যে আছে চেনেলটো বনাই দিছোঁ ই চেনেলটো মোৰ তাতে লিংক আছে সেই লিংকত মানে ই কৈছোঁ তই যদি ভিডিঅ' নবনা তোৰ ঘৈণীয়েৰক ভিডিঅ' বনাব দিবি গম পাইছেনে নাই এই ভিডিঅ'বিলাক মানে মোৰ লিংকত যাই কিনে লাইক শ্বেয়াৰ কমেণ্ট যি আছে চব কৰি দিব আৰু কি বেল আইকন না কি কয় এইটোৱে খান্তি আৰু বেল আইকন চব দাঙি দিব বজাই দিব নহয় এই সুনীল দাৰ ভিতৰত সোমাল দেখোন সুনীল দাৰ ভিতৰত দেখালোঁ সুনীল দাক অলপ ভালকৈ দেখাওঁ আন্ধাৰে মুন্ধাৰে দেখাওঁ ক'ত সুনীল দা সিফালে আমাইছি আমাৰ দোস্তৰটো ফেট কমা দেখালোঁ সুনীল দাকো অলপ ভালকৈ দেখাওঁ এইটো সুনীল দা আমাৰ এইটো মেইন বছ আমাৰ ডেলিভাৰী হৈছে মানে আমাৰ ড্ৰাইভাৰকেইটিৰ মেইন বছ হয় অফিচৰ মেইন বছ বুলি কোৱা নাই অফিচৰ বুলি ভাবিব তেতিয়া আৰু সুনীল দা ঘৰত বিচাৰি যাব ততো ঘৰ ওচৰতে কেতিয়াৰ পৰা হ'লি বোলে বছ লোডিং হৈছে না হ'ব আৰু এই এনেকৈ লোডিংটো এনেকৈ দেখাব লাগিব না বাকী আছে বছ ভালকৈ চা তই একদম ধুনীয়াকৈ দেখাই দিছোঁ যাতে চবেই চিনি পায় আৰু তইতো সৰুৰ ফালে গৈ থকা কোনোবাই যদি কেতিয়াবা মাৰোঁ বুলি কয় আগত কি বুলি কবি ক'বি গোপাল ব্লগৰ কথা কবি নামাৰে আনি যাওক গম পাইছে নাই হয়নে দোস্ত এতিয়া আৰু তুমিতো ক'ত যাবি চাংচানি যাবি গোপাল কি গোপাল ব্লগ বুলি কবি মাৰিব ফটো বাইচাপ ওলাই যাব ভাই তোৰ ভাই এইফালে এবাৰ হাই কৰি দিয়া ভাই এইফালে এবাৰ হাই কৰি দিয়া নৰোৱা কি নৰা বেলেগটো নিদিয়ে কিয় দোস্তি বহুত দিছে আধা ফেট কমি গৈছে আৰু আধা বাকী আছে মানে 2 মাহ আৰু 2 মাহ মাত্ৰ 2 মাহ কিন্তু আমাৰ যিটো আছে নহয় বাবা বছৰ দিন এইটো বছৰতো কমি নাযাব আমাৰ দোস্তিক ভিডিঅ' বনাই আছিলোঁ বোলো দোস্তিৰ পেটটো কমাইছে কিমান কমছে তাকে জনাব খুজিছোঁ পেট কমছে আৰু মোৰ অলপ ভালকৈ পেটটো দেখাই দি 6 পেক আছে না দেখছা এইটো আমাৰ জিগিৰি দোস্তি এইটো আমাৰ লাইটমেন হয় এইটো আমাৰ জিগিৰি দোস্তি হয় মানে ৰাতিপুৱাৰ ব্লগটো যে আমাৰ ডেলিভাৰী অফিচৰ পৰা পঠাইছোঁ দেখিছেনে নাই এইবিলাক গাড়ীবিলাক লগাই আছোঁ দে কুৰি মইতো নোৱাৰি হয় মোৰ পেটটো চাওক না কিমান ডাঙৰ বনাইছোঁ মস্ত ডাঙৰ পেট বনাইছোঁ এইটো কমাব লাগিলে কেনেকৈ কমাব পাৰি এইটো কোনোবাই জনাবচোন পাৰে যদি কেনেকৈ কমাব পাৰি হয় দোস্তি কৈছোঁ এইটো পেট কেনেকৈ কমাব পাৰি আপুনি ৰাতিপুৱা ডিচিশ্যন কেনেকুৱা দেখিছে দোস্তি আমাৰ একদম কমাইছে বহুত আছিল চাই চাওঁ এতিয়া বহুত কমিছে আগতকৈ বহুত কমিছে প্ৰায় নাইয়ে আৰু এতিয়া পেক চলাব আৰু মোটামুটি 40% আছে আৰু বাকীখিনি 40% আছে আৰু মোৰতো চাওক চবতকৈ হাই আছে এইটো যদি আছে ইয়াতে এইটোৱে আছে বেলেগত নহয় মোৰটোৱে আছে হাই আছে চবতকৈ আৰম্ভ কৰ বছ আমি এতিয়া যাম আৰু আমি লোড হৈছে গাড়ী কেইখন আমাৰ গাড়ীকেইখন কেইখন 8খন 10খন গাড়ী এতিয়া আমি চিটিত ঘূৰিম এখন যাব হাজো আৰু এইফালে কি আছিলে পাহৰিলোঁ এতিয়া বৰ্তমান সৰুলো যাব এতিয়া চিটিত যাম এতিয়া আমি চিটি
ভাগে ভাগে যাব আৰু চবে ভাগে ভাগে যাব ভাগে ভাগে যাব আৰু এইটো আমাৰ সুনীল দা ই যাব শ্যামনগৰ ওদাল বাগাৰে ঠাণ্ডাৰ কাষত যাব একদম কোনোবাই যাব থাকিলে যদি যাবা আছে এতিয়া ভিডিঅ'টো চাই এতিয়া চালে কিন্তু এতিয়া নাপাব যায় কিনে 10টাৰ পিছত যাব পাৰিবি যদি লগ কৰিম বুলি ভাবি আছে লগ কৰি দিয় ৰাস্তাত ৰখি থাকক আমাৰ সুনীল দা লগ কৰিব অতি সহজে লগ কৰিব আমাৰ সুনীল দা ই লগ কৰা মানুহ নহয় ই লগ কৰিব গাড়ীকেইখন চাই লওক এই যে গাড়ীকেইখন আৰু বেছি ভাগে ছোৱালী হ'লে বেছি ভাল লগ কৰা মানুহ এইখন মোৰ গাড়ীখন বোকাখন এই বোকাখন মোৰ গাড়ী এই বোকাখন এইখন দেখিছেনে নাই সেইখন মেইন গাড়ীখন সেইখন বগা বগা সেইখন আৰু বাকী চব কলা কলা আৰু আমাৰ বাকী কলা কলাকেইটা এই তাতে বহি আছে বাকী চব ডেলিভাৰী গোটেই এই বাকী চব ডেলিভাৰী এইখন ডেলিভাৰী দেখা নাই বাচ্চা এটা আছে পোৱালি এইখন ডেলিভাৰী এইখন ডেলিভাৰী এই ব্লু কালাৰ আনন্দনগৰ গাড়ী নাই নাই এতিয়া ইয়াৰ মালক বেগ নাই সৰু আছে বয়স হোৱা নাই বয়স হোৱা নাই এই সৰু আছে সেইকাৰণে ডেলিভাৰী হোৱা নাই ঠিক কথা কৈছে